নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আপোনালোকে সকলোৰে সৈতে জ্ঞাত আমাৰ যোৰহাট জিলাৰ কলিয়াপানী অঞ্চলত যি আমাৰ 4 মহাসত্ৰৰ অন্যতম এখন সত্ৰ মহা আউনীআটী সত্ৰ আছে। গতিকে আমি আজি যাব বিচাৰিছোঁ আউনীআটী সত্ৰলৈ, কলিয়াপানীস্থিত, আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আহক আমি যাত্ৰা আৰম্ভ কৰোঁ। Audio Jungle. Audio Jungle. Audio Jungle. সাতত্ৰিশ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন কলিয়াপানী সত্ৰৰ মেইন প্ৰৱেশদ্বাৰ। বৰষুণৰ বাবে ৰাস্তাটো অলপ বেয়া হৈছে। Audio Jungle. এয়া কলিয়াপানী সাপ্তাহিক শনিবাৰ বজাৰ চলিয়ে। Audio Jungle. Audio Jungle. এয়া চাওক, কলিয়াপানীৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যালয়, আৰু ৰাস্তাটোৰ এইফালে এয়া কৃষি বিজ্ঞান কেন্দ্ৰৰে প্ৰকল্প এলেকা। এয়া চাওক। Audio Jungle. Audio Jungle. আৰু এয়া আমি উপস্থিত হৈছোঁহি আমাৰ গন্তব্যস্থল। এইডোখৰৰ পৰাই আৰম্ভ হৈছে আউনীআটী সত্ৰৰ যি এলেকা। আৰু এই ৱালত চাওক কি ধুনীয়া কিছুমান মহৎলোকৰ বাণী ইয়াত লিখি থৈছে। এইবিলাক সঁচাই ভাল লাগে। ইয়ালৈ আহি সঁচাই মনটো ভাল লাগি যায়, বহুত ভাল লাগে। ইয়ালৈ আহিবচোন। Audio Jungle. আৰু এয়া দ্বিতীয়খন প্ৰৱেশদ্বাৰ। এই পথেৰে আমি সোমাই যাব লাগিব। প্ৰথমতে ৰ'ব, এবাৰ চাই আহোঁচোন গোটেই বাউণ্ডেৰীটো, ইমূৰৰ পৰা সিমূৰলৈ চাই আহোঁ বলক। চাওক, এই ৱালৰ সিটো পাৰে সত্ৰৰ ভিতৰৰ ফালেই হ'ব। আধ্যাত্মিক এখন আধ্যাত্মিক মহাবিদ্যালয় আছে। আমি সোমাই যাওঁতে আপোনালোকক দেখুৱাম। সোমাই যাওঁতেই পাৰোঁনে নে ঘূৰি আহিয়ে দেখুৱাম আৰু। ঠিক আছে, এইডোখৰতে শেষ হৈছে বাউণ্ডেৰী ৱাল। বলক ঘূৰোঁ আৰু এতিয়া সত্ৰৰ ভিতৰত সোমাম আৰু। Audio Jungle. Audio Jungle. Audio Jungle. আধ্যাত্মিক মহাবিদ্যালয়ৰ কথা কৈছিলোঁ, সেইখন। আহক ৰ'ব, ঘূৰি আহি পেলাই চাম একেবাৰে। Audio Jungle. Audio Jungle. Audio Jungle. এয়া সত্ৰ বৰপুখুৰী। ইয়াৰ পৰাই গোটেই সত্ৰলৈ পানী ইয়াৰ পৰাই ডিষ্ট্ৰিবিউট হয়। এতিয়া মুড়ি কেইটামান লৈ আহেঁতেনতো আপোনালোকক মাছেই দেখাব পাৰিলেহেঁতেন, নানিলোঁ নহয় এতিয়া। Audio Jungle. Audio Jungle. Audio Jungle. Audio Jungle.
Audio Jungle. সত্ৰৰে অতিথিশালী আদৰণিবতীয়া অতিথি আহিলে ইয়াতে থাকে আৰু Audio Jungle. Audio Jungle. এইবিলাক চাওক ইয়াত বহুত এইবিলাক দোকান আছে কিতাপৰ দোকানো আছে এইবিলাক সত্ৰৰ বিভিন্ন আধ্যাত্মিক গ্ৰন্থও পায় বা বেলেগ ধৰণৰ গ্ৰন্থও ইয়াত পোৱা যায় বাৰু মই লওঁ কেতিয়াবা ইয়াত আহিলে আৰু এইবিলাক দোকানবিলাক আচলতে চাহৰ দোকানো আছে আৰু বিভিন্ন ধৰণৰ আপোনাৰ চাকি বন্তি ইত্যাদি ল'ব পৰাকৈও ইয়াত বহুতো দোকান ইয়াত হৈ যায় আচলতে যেতিয়া আপোনাৰ ভাদমহীয়া হয় বা কিবা কিবি সমাৰোহ হয় তেতিয়া আচলতে ইয়াতবিলাক বেছি হয় আৰু উৎসৱমুখৰ পৰিৱেশ এটা হৈ যায় বহুত ভাল লাগে আপোনালোক আহি যাবচোন তেতিয়া Audio Jungle. আপোনালোকে সন্মুখত সেয়া দেখিছে আউনীআটী সত্ৰ আৰু এইটো পথেদি আপোনাৰ উত্তৰ হাতী আৰু পূব হাতীলৈ যাব পাৰি এই ৰাস্তাটোৱেদি প্ৰভু ঈশ্বৰ বহালেও যাব পাৰি কিন্তু Audio Jungle. তেন্তে আহক আমি সত্ৰৰ ভিতৰত এতিয়া প্ৰৱেশ কৰোঁ Audio Jungle. Audio Jungle. Audio Jungle. Audio Jungle. Audio Jungle. সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ বহালে এইফালেদিও এইটো বাটেদিও যাব পাৰি তেওঁ এইফালেদি আহে এনেকৈ সত্ৰত সোমাই এইখিনিতে দৰ্জা আছে এইফালেদি সোমাই আহে প্ৰভু ঈশ্বৰ তাতে থাকে এয়া চাওক ইয়াতে থাকে প্ৰভু ঈশ্বৰ Audio Jungle. Audio Jungle. চাওক ৱালসমূহত কিছুমান চিত্ৰ অংকিত কৰা আছে এইবিলাক বৰ সুন্দৰ সঁচাকৈ দেই নিসিংহ মুৰাৰী ঠিক তেনেদৰে আৰু বহুতো আছে এইবিলাক চাই যাওক Audio Jungle. 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 সেয়া চাওক সেয়া আপোনাৰ দক্ষিণ হাতী হ'ব সেইফালে দক্ষিণ দিশ আৰু সোঁফালে পশ্চিম দিশ হ'ব সেইফালে পশ্চিম হাতী আমি গছখিনিৰ কাৰণে দেখা নাই গ'ব অথনিৰ পৰা কৈ আছোঁ হাতী মানে আচলতে কি হয় সত্ৰৰ ভকতসকল বৈষ্ণৱসকল তেখেতসকল থাকিবৰ বাবে যিবিলাক বহা থাকে সেইবিলাকক হাতী বুলি কয় আচলতে সেইবাবে সত্ৰৰ চাৰি দিশত চাৰি হাতী বুলি কোৱা হয় চাৰি হাতী থাকে বাবে চাৰিওফালে Audio Jungle. Audio Jungle.
Jungle. এতিয়া আমি সত্ৰৰ পৰা ওলাই আহিলোঁ আৰু অথনি আপোনালোকক কৈছিলোঁৱেই যে ঘূৰি আহোঁতে আধ্যাত্মিক মহাবিদ্যালয়খন এবাৰ দেখুৱাই যাম বুলি। ঠিক আছে, ব'লক চাই লওঁ তেন্তে কি আছে। এইখন আধ্যাত্মিক মহাবিদ্যালয় 2008 চনত প্ৰতিষ্ঠা হৈছিলে এইখন। বাৰু ঠিক আছে বন্ধুসকল, আমি তেন্তে আজি বিদায় মাগোঁ আৰু ভিডিঅ'টো কেনে পালে জনাব আৰু পাৰিলে এপাক মাৰিব ইয়ালৈ, ভাল লাগিব।